বৰা অঁ আপোনাৰ ব্লাডৰ যোগাৰ হ'লনে? তেখেতকে ৰখি আছোঁ ছাৰ। হয় নেকি? পিছে তেখেতে ব্লাড ক'ৰ পৰা আনিব? নেজানো ছাৰ। চাওক, এইবোৰ কথা আপুনি জনাৰ প্ৰয়োজন আছে, কাৰণ অসুৰক্ষিত স্থানৰ পৰা অনা ব্লাডে আপোনাৰ ৰোগীজনৰ জীৱনলৈ বিপদো মাতি আনিব পাৰে। সদায় অনুজ্ঞাপত্ৰ থকা ব্লাড বেংকৰ পৰা পৰীক্ষা কৰা ব্লাডহে ব্যৱহাৰ কৰিব লাগে, কাৰণ এই অসুৰক্ষিত স্থানৰ পৰা অনা ব্লাডে আপোনাৰ ৰোগীজনৰ শৰীৰত HIV/AIDS ৰোগৰ বীজাণু সংক্ৰমিত কৰিব পাৰে। অ' হয় নেকি ছাৰ? হয়, আপোনালোকৰ যদি কেতিয়াবা ব্লাডৰ প্ৰয়োজন হয়, তেতিয়া অনুজ্ঞাপত্ৰ থকা বেংকৰ ব্লাডহে ব্যৱহাৰ কৰিব। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।